গাইছ ইয়াত পিকনিক খাব আহি এটা পিকনিক পাৰ্টিয়ে এইটো খেল দি আছে, বেলুন খেল মানে চাই আছে। নিশ্চয় সেইটো নদীৰ পৰা পানী বটলত ভৰাই ভৰাই আনি পেলাই ইয়াত পানীৰ কিবা ভৰাব লাগে, ইয়াত পানী ভৰাব লাগে। চাই থাকক কোনে জেকে। এইটো এতিয়া চাই পেলাই খতম। এইফালে পাহাৰত যোৱা এটা ব্ৰিজ আছে এইফালে। গতিকে আমি য'ত পিকনিক খাই আছোঁ কি কৰি আছে চাব লাগিব। খাই আছোঁ এইবাৰ কেঁকুৰা পূৰা দিছে, কেঁকুৰা পূৰা গোন্ধ ওলাইছে কেঁকুৰা পূৰা। আমি য'ত পিকনিক খাই আছিলোঁ এইটো অকণমান দিছোঁ আপোনালোকক দেখিব। এইটো ইয়াত আমি পিকনিক খাই আছোঁ। আমি বৰ্তমান ফুৰি আছোঁ আৰু ব্লগ এটা বনাই আছোঁ। আৰু বৰ্তমান ইফালে এনেকুৱা পৰিস্থিতি, পূৰা মানুহ, গোটেই ভিৰ, মানুহৰ ভিৰ। আৰু সেইটো ছাইডত যাবলগীয়া হ'লে এনেকুৱা ব্ৰিজ এতিয়া পাৰ হৈ পেলাই এই যিখন পাহাৰত আমি যাব লগা হ'লে এইখন ব্ৰিজৰ লগত যাব লাগিব। ইয়াত পিছে দৌৰি আহি আছে এয়া। আৰু এইখন ব্ৰিজ আৰু ইয়াৰ পৰা ভিউটো চালে এনেকৈ দেখিবলৈ পাব। অ'কে, আমি এতিয়া সেইটো চাইডত গৈ আছোঁ। অ' মাই গড, কি হ'ল? চলি গ'ল নেকি? আৰু এইটো চাইডত এনেকুৱা বহুত ডাঙৰ পিকনিক প্লেচটো। এইটো চিলনীজান পিকনিক প্লেচটো বহুত ডাঙৰ আছে। আপোনালোকে নিশ্চয় আহিব, আহি চালে পিকনিক খাই পেলাই ভাল লাগিব। আৰু মানে যোন পিনে যায় সেইফালে পিকনিক, পাৰ্টি। কোনোবাই ক'ৰ পৰা আহিছে নাজানো, চব পিনে গ'লে পিকনিক দেখা পাব। পূৰা খোৱা বোৱা কৰি আছে। আৰু ইফালে দেখিলে পূৰা জংঘল, পাহাৰ দেখিব। এইখন জেগাত আমি পিকনিক খাইছোঁ, জুম কৰি দেখাই দিছোঁ। এইখন জেগাতে আমি পিকনিক খাই আছোঁ। মুঠতে গাইছ নদীখনৰ ওপৰত 3খন দলং আছে। এইখন হয় যিখনৰ ওপৰত মই এতিয়া থিয় হৈ আছোঁ, এখন কাঠৰ দলং। আৰু সেইটো চাইডত এইটো পাৰ হৈ গৈছোঁ, সেইখন এখন দলং হৈ সেইখন এখন দলং, তাৰ পৰা দলঙে আছে, এখন কাঠৰ দলং মানে। আৰু এতিয়া বহুত মানুহে পিকনিক খাই ভাত পানী খাই দিলে। আমি এতিয়াও খোৱা নাই, আৰু আমাৰ খোৱা নাই নে কি নাজানো। এতিয়া বহুত মানুহে খাই দিলে আৰু এনেকুৱা মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এইখন ওপৰতে আমি আছোঁ। এইখন চাওক কিমানে মানুহ আহি আছে। আৰু তাৰপিছত ইফালে ইমান চাউণ্ড, কি কাৰ গানটো কোনে শুনিব, এনেকুৱা চিষ্টেম হৈ আছে। মানে পোৱা হৈ গৈছে, পূৰা বনাই আছে এইফালে। আৰু এইফালে পূৰা ফটো পিকচাৰ মাৰি আছে এইখন পিকনিক পাৰ্টিয়ে। এখন হোৱা নাই নেকি? আমাৰতো এতিয়া হোৱা নাই, আমাৰতো এতিয়াও বনোৱা হোৱা নাই। এইফালে পূৰা চব ৰেডি কৰি থৈ দিছে। আলু, বন্ধাকবি, আৰু এইফালে ভাতটো কি হ'ল নাজানো। আৰু এইফালে পূৰা গাহৰি মাংস জুইত পৰি আছে। আৰু এইফালে কি চাটনি হ'ব নেকি? চাটনি ন, গাহৰি চাটনি, আমাৰ লোকেল খাদ্য গাহৰি চাটনি। এখন দাদাই গাহৰি অকণমান চাটনি হ'ব। আৰু এইফালে পৰা ব্ৰইলাৰ মাংস বনাই আছে। এইটো গাহৰিটো এতিয়া হোৱা নাই। আৰু ভিডিঅ'ৰ লাষ্টত পৰা ধামাকা হ'ব। অকণমান কৈ দিব। আৰু আমাৰ গাঁৱৰ পানীৰ ওপৰত, পাথৰৰ ওপৰত পূৰা ডেন্স কৰি আছে। এইটো এইখন পিকনিক পাৰ্টিয়ে পূৰা ইয়াত ডেন্স দি আছে। গাইছ এতিয়া বৰ্তমান ধামাকা হৈ আছে, ধামাকা পাৰ্টি হৈ চলি আছে। ইয়াত পূৰা নাচি আছে গাইছ, আপোনালোকে চাব। পূৰা ধামাকা হৈ আছে ইয়াত। এতিয়া পূৰা ধূলি উৰাই দিছে একদম। তেখেতলোকৰ পিকনিক খাই হৈ গ'ল। এতিয়া বৰ্তমান তিৰপাল কিবাকিবি গুচাই আছে। বৰ্তমান এতিয়া আমাৰ পিকনিক এতিয়া খোৱা নাই, ডেন্স হৈ আছে।
ইফালে পুৰা গ্ৰুপ ডেন্স পুৰা গমগাই আছে পুৰা হৈ আছে গ্ৰুপ ডেন্স